হে দোস্ত ক'ব গ'লেতো আজিকালি আমি মোবাইল ফোনৰ সকলো এক্সপাৰ্ট মোবাইল ফোনৰ সব জানো মানে পুৰা মোবাইল ফোনটোৰে গোটেই দুনিয়াখন বিজয় কৰি ল'ব ইচ্ছা কৰোঁ সকলো কৰোঁ মোবাইল ফোনটোৰে কিন্তু যেতিয়াই মোবাইল ফোনটো চাৰ্জ দিয়াৰ টাইম আহি পৰে খানা খোৱাৰ টাইম আহি পৰে আমি কিছুমান মূৰ্খামি কৰোঁ বা মূৰ্খৰ দৰে কিছুমান কথা চিন্তা কৰোঁ মানে আৰু এনেকুৱা প্ৰায় 5-6টা মান মূৰ্খামি আজি মই ক'বলৈ চেষ্টা কৰিম যে মোবাইল ফোনটো চাৰ্জত দিয়াৰ টাইমত আমি কি মূৰ্খামি কৰোঁ তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ 1 নম্বৰ মূৰ্খামি যিটো মূৰ্খামি মোবাইল ফোনটো দোকানৰ পৰা কিনি আনিয়ে কৰোঁ মানে বেলেগ কাম নাই ডাইৰেক্ট দোকানৰ পৰা মোবাইল ফোনটো কিনি আনিলোঁ চাৰ্জত দিয়া আৰম্ভ কৰিলোঁ 100% চাৰ্জ হ'ব লাগিব নতুন মোবাইল এই চিন্তাটো থাকে আমাৰ মাইণ্ডত চাওক এনেকুৱা কোনো কথাই নাই মোবাইল ফোনটোত নিশ্চয় 40% 50% 60% চাৰ্জ আছে সেই চাৰ্জখিনিৰে আপোনালোকে প্ৰথমতে মোবাইল ফোনটো সেটআপ কৰক কন্টেক্ট সেভ কৰক চাওক নতুন মোবাইল কেমেৰা কেনেকুৱা চাওকচোন তাৰ পিছত শান্তিত চাৰ্জ দিয়ক কিন্তু আমাৰ মাইণ্ডত থাকে এটা কথা যে নতুন মোবাইল প্ৰথমতে বেটাৰীটো 100% কৰিব লাগিব তাৰ পিছতহে বেলেগ কাম দোকানীও কৈ পঠায় এনেকৈ যে প্ৰথমতে চাৰ্জ দিলে হ'ল কিন্তু আপোনালোকে এক্সপাৰ্টৰ ভিডিঅ' চাওক টেকনিক্যাল গুৰুজীৰ ভিডিঅ' চাওক ডাঙৰ ইণ্টাৰনেশ্যনেল লেভেলৰ এক্সপাৰ্টৰ ভিডিঅ' চাওক না ইঞ্জিনিয়াৰ সকলৰ ভিডিঅ' চাওক তেওঁলোকে এইটো কেতিয়াও নকয় তেওঁলোকে কয় যে যিখিনি চাৰ্জ আছে সেই চাৰ্জখিনিৰে মোবাইল ফোনটো প্ৰথমতে সেটআপ কৰি লওক চাওক কেনেকুৱা মোবাইল ফোনটো তাৰপিছত শান্তিত চাৰ্জ দিয়ক হঠাৎ আনিয়ে চাৰ্জ দিবলৈ কোনো দৰকাৰ নাই এইটো এটা মিড হয় এইটো এটা ভুল মানে চিন্তা হয় যে আনি ফেলে বেলেগ কাম নাই আৰু চাৰ্জ দিব লাগে 1 নম্বৰ ভুল এতিয়া 2 নম্বৰ ভুলটো মই কৈ আছোঁ যিবিলাক আৰু ডেঞ্জাৰ হৈ যাব লাহে লাহে 2 নম্বৰ মূৰ্খামি আমি ভাবো আমি চিন্তা কৰোঁ আমি বুজো যে বেলেগ মোবাইলৰ চাৰ্জাৰেদি চাৰ্জ দিব নালাগে হিললে যাব ব্লাষ্ট হ'ব বা ভালদৰে চাৰ্জ নল'ব এনেকুৱাকৈ ভাবো চাওক এনেকুৱা কোনো কথাই নাই যদি আপুনি ভাল কোম্পানীৰ চাৰ্জাৰডাল ব্যৱহাৰ কৰি আছে মই ফুটপাথৰ পৰা 20-10 টকা চাৰ্জাৰৰ কথা কোৱা নাই ভাল কোম্পানীৰ ধৰক Xiaomi মোবাইল Samsungৰ চাৰ্জাৰেদি চাৰ্জ দি আছে দিব পাৰে আপোনালোকে জাস্ট চাৰ্জাৰডালত ভোল্ট আৰু এম্পিয়াৰটো চাওক এতিয়া এডাল চাৰ্জাৰ 5 ভোল্ট 2 এম্পিয়াৰ যদি আপুনি বেলেগ এটা কোম্পানীৰ চাৰ্জাৰডাল পায় যিডাল চাৰ্জাৰৰ 5 ভোল্ট 2 এম্পিয়াৰ যদি ভাল কোম্পানীৰ হয় ধুনীয়াকৈ চাৰ্জ দিব পাৰিব আৰু সেম কোৱালিটি দিব সেম কাৰেণ্ট দিব মোবাইলটো কোনো টেনচন নাই সো এইবিলাক আলতু ফালতু কথা চিন্তা কৰি লাভ নাই যিকোনো মোবাইল ফোনৰ চাৰ্জাৰেদি যিকোনো মোবাইল ফোনৰ চাৰ্জ দিব পাৰে আপুনি জাস্ট যদি এম্পিয়াৰ আৰু ভোল্টটো মিলি যায় মেইন বস্তু এই দুটাই সেই দুটাই ভুল চিন্তা নম্বৰ 3 যে আমি মোবাইল ফোনটো চাৰ্জ দি থৈ দিম এনেকৈ আৰু হঠাৎ সুইচটো বন্ধ নকৰাকৈ মোবাইল ফোনটো টানি আনিম বহুতে ভাবে মোবাইল ফোনটোৰ পিনটো বেয়া হৈ যাব বা প্ৰবলেম হ'ব আৰু চাৰ্জাৰডালৰ প্ৰবলেম হ'ব এনেকৈ ভাবে চাওক ইয়াৰ ওপৰত মই ভিডিঅ' চাইছোঁ 2-3টা সেই ভিডিঅ'বিলাকত কোৱা হৈছে কোনো প্ৰবলেম নহয় চাওক এই অভ্যাসটো বেয়া কিন্তু যদি আপুনি এনেকৈ মোবাইল ফোনটো টানিও আনে সুইচটো অফ নকৰাকৈ কোনো প্ৰবলেম নহয় চাওক সুইচটো অফ কৰিলে কি হয় কাৰেণ্টটো ডিসকানেক্ট হৈ যায় কাৰেণ্টটো নোপোৱা হৈ যায় ঠিক তেনেদৰে যেতিয়া আপুনি তাঁৰডাল টানি আনিব সেম কামেটো হয় কাৰেণ্টটো নোপোৱা হৈ যায় পাৱাৰ বেংকত কি কৰে পাৱাৰ বেংকত কোনো সুইচ নাথাকে পাৱাৰ বেংকতো সেম সিস্টেম নন স্টপ কাৰেণ্টটো পাইয়ে থাকে টানি আনাৰ লগে লগে কাৰেণ্টটো নোপোৱা হৈ যায় তো কোনো টেনচন নাই এনেকুৱা কৰিলেও কিন্তু এনেকুৱাকৈ নকৰিব আৰু এইটো বেয়া অভ্যাস আৰু এটা কথা কৈ দিছোঁ এইখিনিতে আপুনি মোবাইল ফোনটো চাৰ্জ নিদিয়াকৈ এই সুইচটো অন কৰি নথব মানে চাৰ্জাৰডাল অন কৰি নথব চাওক অন কৰি থব পাৰে কোনো টেনচন নাই যদি আপুনি ঘৰত অকলে থাকে আপোনাৰ ৰুমটোত যদি কোনো নাহে কিন্তু আপোনাৰ ঘৰত যদি কুকুৰ আছে বা সৰু ল'ৰা ছোৱালী আছে বা ৱাটাৰ লিক হয় পানী পৰে ফ্লৰত প্ৰবলেম হ'ব পাৰে ধৰক কুকুৰে আহি ইয়াত যদি চেলেকিব আৰম্ভ কৰে শৰ্ট সাৰ্কিট হৈ যাব সৰু ল'ৰা ছোৱালী যদি ইয়াত যদি এনেকৈ মুখেৰে চেলেকিব আৰম্ভ কৰে শৰ্ট সাৰ্কিট হ'ব পাৰে বা পানীত যদি পৰে এইডাল কাৰেণ্ট পাই থাকে শৰ্ট সাৰ্কিট হ'ব পাৰে কিন্তু আপুনি যদি ঘৰত অকলে থাকে এনেকৈ থৈ দিয়ক কোনো টেনচন নাই এইবিলাক নম্বৰ ভুল 4 নম্বৰ ভুল আমি ভাবোঁ যে মোবাইল ফোন এটা বাৰে চাৰ্জ দি থাকিব নালাগে মানে চাৰ্জ দিব লাগে এবাৰে হয়তো দিনত দিয়ক নহলে ৰাতি দিয়ক বাৰে চাৰ্জ দি থাকিলে বেটাৰীটো কষ্ট পায় চাওক এইটো সম্পূৰ্ণ ভুল চিন্তা বাৰে চাৰ্জ দি থাকক মোবাইল ফোনটো 10 মিনিট দিলে তাৰপিছত আৰু দিলে এনেকুৱাকৈ মোবাইল ফোনটোৰ বেটাৰীটো কষ্ট নাপায়হে যদি একেৰাহে চাৰ্জ দিয়ে মোবাইল ফোনটোৰ বেটাৰীটো গৰম হৈ যায় কিন্তু যদি লাহে চাৰ্জ দি থাকে মোবাইল ফোনটোৰ বেটাৰীটোৱে ভালদৰে চাৰ্জ লয়
কথাটো কেনেকুৱা যদি আপুনি একেৰাহে এসোপা খানা খাই দিয়ে ভালদৰে আপোনাৰ মানে কাম কৰিবনে পেটটোই লাহে লাহে অলপ সময় খালে তাৰপিছত আৰু অলপ জিৰালে আৰু খালে এনেকৈ ভালকৈ কাম কৰিব আপোনাৰ পেটটোই ঠিক তেনেদৰে বেটাৰীটো লাহে লাহে চাৰ্জ দিয়ক কোনো টেনশ্যন নাই কিন্তু একেৰাহে 100% লৈকে চাৰ্জ নিদিব মই ইয়াৰ ওপৰত ভিডিঅ' বনাইছোঁ দিয়ক এমাহৰ মূৰত এদিন দিয়ক 0 to 100% যাতে পুনৰ সম্পূৰ্ণ ফৰ্মেট ষ্টাইলত বেটাৰীটোই এনাৰ্জিখিনি লাভ কৰিব পাৰে কিন্তু সদায় 100% লৈকে চাৰ্জ নিদিব দিলেও কথা নাই নিদিলে বেছি দুজ চলিব বেটাৰীটো বেছি ভালকৈ চলিব 6 নম্বৰ ভুল মানে কি আৰু এইটো আমাৰ চিন্তা যে মোবাইল ফোনটো চাৰ্জত বহাই কেতিয়াও ইউজ কৰিব নালাগে মোবাইল ফোনটো হিললে যাব ব্লাষ্ট হ'ব কিবা কিবি হ'ব সব কিনো কম আৰু এই এনেকুৱা কোনো কথাই নাই আপোনালোকে ইউজ কৰিব পাৰে মোবাইল ফোনটো যদি মোবাইল ফোনটো গৰম হোৱা যেন পায় গৰম কিয় হৈছে জানেনে গৰম হৈছে যে মোবাইল ফোনটোৰ বেটাৰীটো চাৰ্জ লৈ আছে সব বেটাৰীটোৰ পৰা কিছুমান গৰম উদ্ভৱ হৈছে হিট জেনেৰেট হৈছে বেটাৰীটোত সেই হিটখিনি ডিসিপেট হ'ব পৰা নাই যিখিনি হিট বাহিৰত গ'লে যিখিনি হিট বাহিৰত যাব পৰা নাই সেই হিটখিনি আপোনালোকে মোবাইল ফোনটোত অনুভৱ কৰে এইভাবে মোবাইল ফোন চাৰ্জত দিলে গৰম হয় তাত যদি আপোনালোকে মোবাইল ফোনটো ইউজ কৰে কোনো প্ৰবলেম নহয় কাৰণ এনেও মোবাইল ফোনটো নিজৰ কাম কৰিয়ে আছে যদি চাৰ্জত বহাই থোৱা টাইমত বেলেগে ফোন কৰে ফোন নালাগিব নেকি নিশ্চয় লাগিব নিজৰ কাম কৰি আছে ঘড়ী চলি আছে ব্লুটুথ অন হৈ আছে ফেসবুকৰ ফ্ৰেন্ড কি কম আৰু আহি আছে তো নিজৰ কামটো কৰি আছে না মোবাইল ফোনটোৱে ইয়াৰ ওপৰত যদি আপুনি কিবা কিবি কাম কৰে কোনো টেনশ্যন নাই কৰিব পাৰে এইবিলাক কিছুমান ভুল চিন্তা আছিল কিন্তু আজিকালি মই ভাবো এইবিলাক ভুল চিন্তা আমাৰ মাজৰ পৰা আঁতৰাই দিব লাগে সব এনেকুৱা টাইপৰ ভিডিঅ' মই বনালো বহুত অলৰেডি বনাইছো চেনেলটো আৰম্ভ কৰাৰ টাইমত আৰু বনালো কাৰণ বহুত জানা বুজা শুনা চলিও লৰায়ো আপিও জিয়ো এনেকুৱা টাইপৰ ভুল কৰে মানে যে কি কম আৰু সো যদি ভিডিঅ'টো ভাল লাগে সকলোৱে শেয়াৰ কৰি দিয়ক আৰু মোৰ চেনেলটো যাতে সাবস্ক্ৰাইব কৰিবলৈ অকনো নাপাহৰে এনেকুৱা টাইপৰ জানিব লাগে বুজিব লাগে শিকিব লাগে আৰু চাব লগা ভিডিঅ' পাই থাকিবলৈ আজিলৈ ইমানে বাই বাই